ৰাসায়নিক যৌগৰ সংযুতিক প্ৰতীকীৰ ৰূপত উত্থাপন কৰা ব্যৱস্থাটোকেই ৰাসায়নিক সংকেত বোলে। ৰাসায়নিক সংকেত লিখোঁতে কিছুমান নিয়ম মানি চলা হয়। ইয়াৰে কেইটামান ইয়াত দেখুওৱা হৈছে। এতিয়া যৌগৰ সংকেতনো কেনেকৈ লিখা হয় কেইটামান উদাহৰণ চাওঁ। হাইড্ৰজেন ক্লৰাইড। ইয়াত হাইড্ৰজেন আৰু ক্লৰিন উভয়ৰে যোজ্যতা 1, গতিকে সংকেত হ'ব H1Cl1। যিহেতু হাইড্ৰজেন আৰু ক্লৰিন দুয়োটাই 1:1 অনুপাতত আছে, গতিকে ইয়াৰ সংকেত লিখা হয় HCl বুলি। ঠিক তেনেকৈ কাৰ্বন টেট্ৰাক্লৰাইড। ইয়াত কাৰ্বনৰ যোজ্যতা 4 আৰু ক্লৰিনৰ যোজ্যতা 1, গতিকে কাৰ্বন টেট্ৰাক্লৰাইডৰ সংকেত হ'ব CCl4। এতিয়া আহোঁ মূল ধাৰণালৈ। এই মূল ধাৰণানো কি? আমি কাৰ্বন 12 পৰমাণু এটাৰ 12/1 ভৰৰ সহায়ত আপেক্ষিক পাৰমাণৱিক ভৰ বা আপেক্ষিক আণৱিক ভৰ প্ৰকাশ কৰিছিলোঁ। এতিয়া কাৰ্বন 12ৰ 12.00 গ্ৰাম যদি আমি লওঁ, তেতিয়াহ'লে দেখা যায় যে তাত 6.022 × 10⁻23 সংখ্যক কাৰ্বন পৰমাণু থাকে। 6.022 × 10⁻23। এই সংখ্যক কণাক আমি 1 মোল বুলি কওঁ। অৰ্থাৎ 1 মোল যিকোনো এটা পৰমাণু, 1 মোল যিকোনো এটা অণু, 1 মোল যিকোনো এটা আয়নৰ আমি যদি প্ৰকাশ কৰিব লাগে থকা কণাৰ সংখ্যা হ'ব 6.022 × 10⁻23। আমি এইখিনিতে চাই লওঁ এই 1 মোলৰ সহায়ত বিভিন্ন কণাসমূহ কেনেকৈ প্ৰকাশ কৰিব পাৰি। 1 মোল হাইড্ৰজেন পৰমাণুৰ থকা হাইড্ৰজেন পৰমাণুৰ সংখ্যা হ'ব 6.022 × 10⁻23 টা আৰু ইয়াৰ ভৰ হ'ব 1 গ্ৰাম। 1 মোল হাইড্ৰজেন অণুত থকা হাইড্ৰজেন অণুৰ পৰিমাণ 6.022 × 10⁻23 টা। ইয়াৰ ভৰ হ'ব 2 গ্ৰাম। 1 মোল ছডিয়াম ক্লৰাইডত থকা ছডিয়াম ক্লৰাইডৰ সংকেত হ'ব 6.022 × 23 টা আৰু ভৰ 58.5 গ্ৰাম। এতিয়া আমি দেখিলোঁ যে মোল হৈছে পদাৰ্থৰ পৰিমাণ বুজাবৰ বাবে প্ৰকাশ কৰা এটা একক। ইয়াক পদাৰ্থ পৰিমাণ বুজাবৰ কাৰণে SI একক বুলিও কোৱা হয়। 1 মোল যিকোনো পদাৰ্থত সদায় 6.022 × 10⁻23 সংখ্যক সেই পদাৰ্থটোৰ কণা থাকে আৰু ইয়াকে এভোগাড্ৰৰ সংখ্যা বুলি কোৱা হয়। এভোগাড্ৰৰ সংখ্যা N0 চিহ্নটোৰে বুজোৱা হয়। এভোগাড্ৰৰ সংখ্যা হৈছে N0 = 6.022 × 10⁻23। এই মূল ধাৰণাটো অতিশয় ক্ষুদ্ৰ কণাৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ই যিকোনো ধৰণৰ ডাঙৰ পদাৰ্থৰ ওপৰত প্ৰযোজ্য নহয়। যেনে 1 মোল মানুহ বুলি ক'লে পৃথিৱীত ইমান মানুহ নাথাকে, গতিকে মূল ধাৰণাটোৱে এটা এবচাৰ্ড ৰিজাল্টহে দিব ইয়াত। এতিয়া এই মোলে যিহেতু পদাৰ্থৰ পৰিমাণ বুজায়, পদাৰ্থৰ পৰিমাণ সংখ্যা বা ভৰ হিচাপতো আমি প্ৰকাশ কৰিব পাৰোঁ। অৰ্থাৎ মোলক আমি পদাৰ্থৰ সংখ্যাৰ লগত সম্পৰ্কিত কৰিব পাৰোঁ, নহ'লে পদাৰ্থৰ ভৰৰ লগতো সম্পৰ্কিত কৰিব পাৰোঁ। তেনেধৰণৰ সম্পৰ্ক ইয়াত দেখুওৱা হৈছে।
এই তালিকাখনলৈ মন কৰা এক মল কাৰ্বন পৰমাণু বুলি ক'লে 6.022 into 10 to the power 23 কাৰ্বন পৰমাণু বুজায় আৰু ইয়াৰ ভৰ হ'ব 12 গ্ৰাম কাৰ্বন পৰমাণু ঠিক তেনেকৈ এক মল হাইড্ৰোজেন পৰমাণু বুলি ক'লে 6.022 into 10 to the power 23 হাইড্ৰোজেন পৰমাণু আৰু ইয়াৰ ভৰ হ'ব 1 গ্ৰাম হাইড্ৰোজেন পৰমাণু এতিয়া আমি হাইড্ৰোজেনৰ ক্ষেত্ৰত বা আন পৰমাণু বা অণুৰ ক্ষেত্ৰত পাৰমাণৱিক ভৰ বা আণৱিক ভৰ বা মোলৰ পৰা কেনেকৈ সংখ্যা গণনা কৰিব পাৰি বা সংখ্যাৰ পৰা কেনেকৈ মোল গণনা কৰিব পাৰি সেই সম্পৰ্কে চাম এইখিনিতে মন কৰিবলগীয়া যে মৌলসমূহৰ পৰমাণুৰ পাৰমাণৱিক ভৰ যদি আমি গ্ৰাম হিচাপত প্ৰকাশ কৰোঁ ইয়াক গ্ৰাম পাৰমাণৱিক ভৰ বুলি কোৱা হয় আৰু অণুৰ ভৰ যদি আমি গ্ৰাম হিচাপত প্ৰকাশ কৰোঁ তেতিয়াহ'লে গ্ৰাম আণৱিক ভৰ বুলি কোৱা হয় এই গ্ৰাম পাৰমাণৱিক ভৰ বা গ্ৰাম আণৱিক ভৰে এক মোল পদাৰ্থৰ পৰিমাণ বুজায় যেনে 1 গ্ৰাম পাৰমাণৱিক ভৰ হাইড্ৰোজেন যদি লওঁ আমি তেতিয়াহ'লে তাত এভোগাড্ৰোৰ সংখ্যাৰ সমান পৰমাণু থাকিব অৰ্থাৎ 6.022 into 10 to the power 23 হাইড্ৰোজেন পৰমাণু থাকিব ঠিক তেনেকৈ আমি যদি 2 গ্ৰাম হাইড্ৰোজেন অণু লওঁ তেতিয়াহ'লেও তাত এভোগাড্ৰোৰ সংখ্যাৰ সমান অৰ্থাৎ 6.022 into 10 to the power 23 হাইড্ৰোজেন অণু থকাটো বুজাব এই ভৰসমূহক মোলাৰ ভৰ বুলি কোৱা হয় অৰ্থাৎ এক মল হাইড্ৰোজেন ভৰ এক মল হাইড্ৰোজেন পৰমাণুৰ ভৰ এক মল হাইড্ৰোজেন অণুৰ ভৰ এইবিলাক হৈছে হাইড্ৰোজেন পৰমাণু বা হাইড্ৰোজেন অণুৰ মোলাৰ ভৰ এই মোলাৰ ভৰক কেপিটেল এম মোলাৰ ভৰ ইয়াৰ চিহ্নটো হৈছে কেপিটেল এম এই মোলাৰ ভৰ আৰু পদাৰ্থটোত থকা কণাৰ সংখ্যাৰ মাজৰ সম্পৰ্কটো হৈছে n equal to capital N by n naught বা n equal to small m by capital M ইয়াত capital N হৈছে পদাৰ্থটোত থকা কণাৰ সংখ্যা n naught হৈছে এভোগাড্ৰোৰ সংখ্যা ঠিক তেনেকৈ স্মল m হৈছে ভৰ পদাৰ্থটোৰ ভৰ যেনে ইয়াক গ্ৰাম হিচাপতো আমি প্ৰকাশ কৰিব পাৰোঁ আৰু কেপিটেল M হৈছে মোলাৰ ভৰ অৰ্থাৎ 1 গ্ৰাম অৰ্থাৎ 1 মোলাৰ ভৰ আমি যদি প্ৰকাশ কৰিব লাগে কেপিটেল M গ্ৰাম পাৰ মোল হিচাপত প্ৰকাশ কৰিব পাৰোঁ এই সূত্ৰৰ সহায়ত আমি বিভিন্ন ধৰণৰ ৰাসায়নিক গণনাসমূহ কৰিব পাৰোঁ এতিয়া আমি ৰাসায়নিক গণনাৰ বাবে এটা সমস্যা লৈছোঁ আমি ধৰি ললোঁ 1.6 গ্ৰাম O2 অণু আছে ইয়াত কিমান সংখ্যক পৰমাণু থাকে বা ইয়াৰ মোল কিমান হ'ব হেতু যদি গণনা কৰিব লাগে তেতিয়াহ'লে আমাৰ কাৰণে সম্বন্ধ হ'ব n equal to small capital N by n naught equal to small m by capital M এতিয়া আমি যদি অণুৰ সংখ্যা গণনা কৰিব লাগে অণুৰ সংখ্যা অৰ্থাৎ কেপিটেল N ইকুৱেল টু তেতিয়াহ'লে যেহেতু m দিয়া আছে স্মল m দিয়া আছে স্মল m 1.6 গ্ৰাম আৰু কেপিটেল আমি জানো মোলাৰ ভৰ
অক্সিজেন অণুৰ মোলাৰ ভৰ হৈছে 32 গ্ৰামছ পাৰ মোল। গতিকে আমি স্মল m বাই কেপিটেল M ইনটু n নট এই সূত্ৰটোত বহুৱাব পাৰিম। ইয়াত স্মল m হৈছে 1.6 গ্ৰামছ, কেপিটেল M মোলাৰ ভৰ অক্সিজেনৰ মোলাৰ ভৰ হৈছে 32 গ্ৰামছ পাৰ মোল। আৰু এভোগাড্ৰোৰ কনষ্টেণ্ট এইটো হৈছে 6.022 ইনটু 10⁻23 পাৰ মোল। এক মোলত থকা সংখ্যা, গতিকে 6.022 ইনটু 10⁻23 পাৰ মোল। গতিকে ইয়াতে গ্ৰাম গ্ৰাম কেঞ্চেল গ'ল, মল ইনভাৰ্ছ কেঞ্চেল গ'ল, আৰু ইয়াৰ পৰা আমি গণনা কৰি দেখুৱাব পাৰোঁ যে ইয়াৰ মান হ'ব 16 ইনটু 10⁻⁻1 ডিভাইডেড বাই 32 ইনটু 6.022 ইনটু 10⁻23 সংখ্যা হিচাপত আহিল। This is equal to half into 6.022 into 10⁻22 which is equal to 3.011 into 10⁻22। অৰ্থাৎ আমি যদি 1.6 গ্ৰাম অণু লওঁ, অক্সিজেনৰ অণু লওঁ, তেতিয়াহ'লে তাত থকা অক্সিজেন অণুৰ পৰিমাণ হ'ব 3.011 into 10⁻22। ঠিক তেনেকৈ আমি যদি 1.6 গ্ৰাম অক্সিজেনত কিমান মোল অক্সিজেন হ'ব গণনা কৰিব লাগে, তেতিয়াহ'লে আমি এই সম্পৰ্কটো ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে 1.6 গ্ৰাম অক্সিজেন অণুৰ মোলৰ পৰিমাণ হ'ব স্মল m ইকুৱেল টু 1.6 গ্ৰাম, আৰু কেপিটেল M এইটো হৈছে মোলাৰ আণৱিক ভৰ, অৰ্থাৎ 32 গ্ৰামছ পাৰ মোল, অৰ্থাৎ 16 ইনটু 10⁻⁻1 ডিভাইডেড বাই 32 মোল, তাৰমানে 0.5 ইনটু 10⁻⁻1 মোল, বা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 5 ইনটু 10⁻⁻2 মোল। এতিয়া আমি এনেধৰণৰ দুটামান গণনা ইয়াত কৰি দেখুৱাব বিচাৰিছোঁ। এই উদাহৰণটোত 1.8 গ্ৰাম পানীত থকা মল পৰিমাণ, অণুৰ পৰিমাণ আৰু অক্সিজেন পৰমাণুৰ সংখ্যা কেনেকৈ গণনা কৰা হয় তাকে দেখুওৱা হৈছে। এই আলোচনাৰ পৰা তোমালোকে গম পালা যে পদাৰ্থসমূহ পৰমাণু আৰু অণুৰ দ্বাৰা গঠিত হ'ব পাৰে। তোমালোকে ইয়াত ভালকৈ গম পালা পৰমাণুনো কি, অণুনো কি, আৰু ইয়াৰ ওপৰত ভিত্তি কৰি কেনেকৈ বিভিন্ন ধৰণৰ ৰাসায়নিক গণনাসমূহ কৰিব পাৰি সেইটো তোমালোকে বুজিব পাৰিছা। এই অণু আৰু পৰমাণুসমূহ কেনেকৈ বিভিন্ন চিহ্ন বা সংকেতৰ সহায়ত প্ৰকাশ কৰা হয় সেইটো তোমালোকে গম পালা। গতিকে আশা কৰোঁ তোমালোকে অণু, পৰমাণু বা মল ধাৰণা এইখিনি ভালকৈ পঢ়ি তাৰ পৰা বিভিন্ন ধৰণৰ ৰাসায়নিক সংকেতসমূহ, ৰাসায়নিক চিহ্নসমূহ আৰু গণনাসমূহ ভৱিষ্যতলৈ কৰিব পাৰিবা।